তপা মাথাটো মই বৰষুণ বজাইছোঁ আৰু মই অকলে বৰষুণ নহয় এইজনকো বজাইছোঁ নাম চাই পাব হৈ গৈছা এতিয়া দেওবিল পাহৰিলোঁ এইজন আকৌ একদম মানে বৰষুণ তিতি সেমেকি আছে সেইটো চা খং কৰিলে এতিয়া ইউনিভাৰ্চিটি পাই গ'লি আপোনাৰ ইউনিভাৰ্চিটি এই ইউনিভাৰ্চিটি পঢ়াৰ পাছতে বৰষুণ তাক এৰি গ'লি চাৰ্টিফিকেট আমি ইউনিভাৰ্চিটিকে পাহৰিছোঁ তাৰপাছত আপোনালোকক আৰু ধুনীয়া ধুনীয়া বস্তু দেখুৱাম আপোনালোকে চাই থাকক ন দেখিলে না আপোনালোকে বৰষুণ তিতা নাই কিন্তু এইজনে কিন্তু তিতিছে দেই এইজনে তিতিছে স্পীড ব্ৰেকাৰ বন্ধ কৰে এইটো চালো নাই গোটেই ৰাস্তাটো ফ্ৰী বৰষুণ দিছে বৰষুণ দিয়াৰ পৰা মানুহবোৰ ওলাই আহিব পৰা নাই ৰাস্তাটো গোটেইটো আমাৰ বৰষুণ দিছে চলাবলৈ লেতেৰা গুণাব যেন লাগিছে সদায় মাইকিয় গালি খাই আছো সদায় এযোৰ এযোৰ তিতেই চলাবে পাই গ'লি বৰ্তমান এতিয়া হিৰ' দিলা মই দেখুৱাই আছো দিলা পালি মজা এখন লাগিব পইচা দি কিনিম পইচা দিকে নিদিব হিৰ' দিলা কিনিম পুৰি গুন্ধাইছে ক'ত পুৰি গুন্ধাইছে ভোক লাগিছে পাই গ'লহি আৰু অকণমান আছে নাম চাই পাবলৈ আৰু অকণমান আছে পেটে নামানিছে আলু খাওঁ কচু খাওঁ কি খাওঁ লাগিছে এইফালে কোনোবা পুৰি বনাইছিলে গোন্ধ পালোঁ আৰু ভোক লাগিছে লাগিছে না ভোক লাগিছে পাই গ'লি নাম চাই ভাড়া কি তাত পাই গ'লি বৰ বেছি অৰুণাচলৰ গাড়ী অসমৰ দিছে নেকি আজি অৰুণাচলৰ অসমৰ দিছে নেকি গাড়ী বৰ বেছি ঘৰ এইটো ভাড়াত পেট্ৰলিয়াম ইয়াত পাওঁ আমাৰ চাইকেলখন তেল আছে আমি তেল নাপাওঁ এইটো কাৰণে আগবাঢ়ি গৈছোঁ এইফালে ইউনিভাৰ্চিটিখন আছে ইয়াত পঢ়িব আহিব নেকি কাহানী বা পাই গ'লো 2 মাইল পুলিচে তাত পাই গ'লি কিন্তু আমি দুটাত দি আছোঁ হেলমেট নাই এইফালেতো মোৰ মাথাটো টকলা হেলমেটে নাই কি কৰোঁ জানো কিবা এটাতো কৰিব লাগিব কিবা এটা কৰিব লাগিব বুদ্ধি এটা বিচাৰ আৰু পাৰ হৈ আহিলোঁ পাই গ'লোহি আমি 2 মাইলত সকলো ৰখি লৈছোঁ কাৰণ বৰষুণ দি আছে ইয়াত গাড়ী মটৰবিলাকো পূৰা চলি আছে কিন্তু মটৰ চাইকেলত বৰষুণ দিলে দেই আপোনালোকে মটৰ চাইকেলত উঠিলে ৰেইনকোট এটা ল'ব নাপাহৰিব বহুত বেয়া তিতে ৰ'দ দিলেতো ঘূৰোৱে বৰষুণ দিলেও ঘূৰোঁ ৰ'দ দিলে দিনটো ঘূৰোঁ বৰষুণ দিলে আধা দিনটো গোন্ধালে ইয়াত মৰি আছে কিবা এটা নাকটো টিপিবলৈ মই হাতে খালী নাই সেইফালে ধৰি আছোঁ যা বৰষুণ দিছে বুলি ৰখি দিয়া নাই নহয় ছাতিটো লৈ ঘূৰি ফুৰিছোঁ ৰেইনকোট নহ'লেও লাজ লগা নাই নহয় ছাতিটো লৈ ঘূৰি ফুৰিছোঁ কোনোবাই যদি চাইছে তাক মই চোৱা নাই এতিয়া মহাদেৱৰ পালোহি নামচাইৰ পৰা ঘূৰি আহিছোঁ এইফালে চোৱা গাড়ী মটৰ এই 0 পইণ্টত পালোহি আৰু ইয়াৰ পাছত মই ক'ত যাম দেখা দেখি লাভ নাই মোৰ একেফালে তললৈকে তিতিলে তললৈকে তিতিলে বোলে খতম মোৰ নাই দিলে কিন্তু মই বাচি আছোঁ এইটো পুলিচ পুলিচ নাই কিন্তু গাহৰি আৰু আছে এইফালে একদম মানে দোকান হোটেল চব খোলা আছে আৰু কি খোলা আছে পাত্তা নাই এইফালে বজাৰখন খোলা আছে এইফালে মাছৰ দোকান দেখুৱালোঁ ন আপোনালোকক চব বস্তু দেখুৱালোঁ আৰু দেখুৱাব বাকী আছে 23 চনৰ কাৰণে মই গান এটা লিখিছোঁ গম পাইছে নাই গানটো আপোনালোকে শুনিলে বহুত ভাল পাব আৰু আপোনালোকে ইমানে ভাল পাব নহয় 2-3জন মানুহক 4জন 10জন 20জন মানুহক শ্বেয়াৰ কৰিব মই গম পাইছোঁ সেইটো কাৰণে গানটো অকণমান গাই শুনা বুলেটক লৈ গাইছোঁ ভটভটি মোৰ বুলেটখন আৰু কিবা এটা আছে মই এইটো নকওঁ এতিয়া কিন্তু এক লাইনটো কৈ দিছোঁ ভটভটি মোৰ বুলেটখন এইখন বুলেটক লৈ গাওঁ ভটভটি মোৰ বুলেটখন ভটভটি আৰু এই বাকীটো সময় 2023 চনতে শুনাম আৰু দেই কি নাই মহাদেৱৰ পাই গ'লি যি মহাদেৱৰ পাই গ'লি আৰু মহাদেৱৰ মাছ বজাৰ তোমাৰ মাছ খাম তাৰপাছতে ডকচি খাম কেনেকৈ খাম আপোনালোকক সেইটো দেখুৱাম দেই চাই দেখিব
ভিডিঅ' বনাই আছে তিনিআলি পালোহি এই দেখিছে ন ফাইনেলি তিনিআলি পাই গ'লোহি এইবাৰ মাছ বজাৰত সোমাই মাছ ল'ম আপোনালোকক দেখুৱাই আছো ফাইনেলি মই এতিয়া মাছ বজাৰ পাই গ'লোহি মাছ কিনিব গৈছোঁ মাছ এই মাংস মাছ ৱাও কি গোন্ধ কেঁচা গোন্ধ এইটোকে সুধোঁ মাছ কেনেকুৱা মাছ 220 টকা 220 টকা হৈ আছে না ডাক হৈ আছে এই কমাই দে নহ'ব দেই নহয় এই ডাঙৰ পিচটো কমাই দে কিমান ল'ব দি দে আৰু 4-5 কেজিমান 5 কিলো 200 টকা দিম সেই নালাগে এনেই কৈছোঁ নালাগে এনেই কৈছোঁ টিকা ফুট নালাগে এনেই কৈছোঁ বজাৰৰ পৰা ওলাই দিলোঁ ল'লোঁ মাছ ল'লোঁ কিন্তু মাছ ধৰোঁতে খেদাইছিলে যে তথাপি মাছ ল'লোৱেই 10 কেজিমান ল'লোঁ এতিয়া ডকচি খাম মই খোৱাটো আপোনাক দেখুৱাই আছোঁ এই দিলোঁ আৰু একদম গৈ আছোঁ নাচি ফুটি কৰি দেখুৱাই আছোঁ চাই থাকক কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকক দেখিছে নাই গৰুবিলাক কেনেকৈ জোৰ পাতি আছে তোমাৰ লাজ নাই চৰম নাই গোটেই ৰাস্তাটো লৈছে আঁঠুমাত ঘিউ নাই টপিলাত জ্ঞান নাই গৰু এইটো আমাৰ কেম্প দেই একদম আচলি ঘৰটো নহয় এইটো কেম্প ইয়াতে মানুহ চব সোমাই আছে এইজন বহিছে এইফালে আৰু এইফালে সিজিলক খেলা কৰিছে শুনিছে ন খাব দিবি নাই ব্ৰইলাৰ এইফালে ফ্ৰাই কৰি আছে ব্ৰইলাৰ কৰিব লাগে কটাই কি কৰিবি আকৌ মাংস কাটি থোৱা আছে আকৌ মাংসখিনি কটা মাংসখিনি আকৌ কটাই কাটিব লাগিছে দেই নিমখ সস্তা বুলি সেই ৰকমত দিলে কোনে খাব এইখিনি মাংস পইচা 20 টকা 30 টকা উঠা মোৰ 10 টকা আছে আকৌ 10 টকা এইফালে 10 টকা ওলালে আৰু ওলাব মই দিছো 100 টকা তই দিয়ে বুলি ক'লে দিব পাৰে নি অকৰা নিচিনা খেলা পইচা থাকিলে দিবি আকৌ একাউণ্ট পইচা কিমান আছে একাও চাব লাগিব মই নাথাকিলে 20 টকা মান আছে নেকি ঐ কেলে গুচি আহিছ যা 20 টকা আছে 20 টকা 20 টকা লম মই আৰু ঘূৰি গ'ল নাই ঐ এইটো ডিঙি চাবি নেকি 20 টকা নহ'ব জিবাজ তাকে ওলাইছে চুঙা চা গোপা 20 টকা আছে লাগিব এইটো ইয়াত 100 টকা বনি গ'ল মাংস বুলি নকয় নেকি কয় তই এইটো মাংস এয়া বনি গ'ল এছত খাব ধৰিম আৰু ডকচি মানে এই দেখোনো কেনেকে ডকচি খাই একচি চেলেকি হ'ব এই আপোনালোকক কৈ আহিছোঁ যে ডকচি খাম ডকচি নহ'ল এইটো একচি বহুত টেষ্টি আছে আপোনালোকে মাংস খাই পোৱা নাই যে আপোনালোকে নাজানে আপোনালোকে মাংস খাই পাইছে কিছুমানে সকলোকে নাই কোৱা মানে সকলোকে কৈছোঁ মানে কি কৈ পাইছোঁ নাজানো দেই আৰু মই কিন্তু কেইবাদিনো খাইছোঁ মানে 5-6 দিনমান খাইছোঁ মই এইটো মজা খালো ডকচি খালো ভাতো খালো পানীও খালো মাংস খালো চব খালো কিন্তু আপোনালোকক নেদেখুৱালো চৰি আপোনালোকে ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে আপোনালোকলৈ বহুত ধন্যবাদ আন এটি ভিডিঅ'লৈ আপোনালোকে অপেক্ষা কৰি থাকক আজিলৈ বাই